আজি অক্ষয় তৃতীয়া। অক্ষয় শব্দৰ অৰ্থ হ'ল যি ক্ষয় নহয়। তৃতীয়াটো তিথি এটা। গতিকে অক্ষয় তৃতীয়াত আপুনি যি কাম কৰিব, আজিৰ দিনটোত আপুনি ভাল কাম কৰিলে তাৰ অক্ষয় ফল লাভ কৰিব। আৰু যদি বেয়া কাম কৰে তাৰো আপুনি অক্ষয় ফল লাভ কৰিব। গতিকে আমি আজিৰ দিনটোত ভাল কাম কৰিব লাগে, বিষ্ণু পূজা কৰিব লাগে, নাইবা আমি শিৱকো পূজা কৰিব পাৰোঁ। পঞ্চপাণ্ডৱ যেতিয়া বনত আছিল, দুৰ্বাসা মুনিয়ে তেওঁলোকৰ শিবিৰলৈ গৈছিল বা কুটীৰলৈ গৈছিল। আৰু তেতিয়া দ্ৰৌপদী বহুত বিপদত পৰিছিল, কেনেকৈ তেওঁলোকক হেৰি কৰিব। আৰু তেওঁ তেতিয়া কৃষ্ণক আৰাধনা কৰিছিল, আৰু কৃষ্ণই আহি তেওঁৰ সেই পাত্ৰটোৰ পৰা য'ত অলপমান খাদ্য ৰৈ গৈছিল সেইখিনিৰ দ্বাৰাই তেওঁ দুৰ্বাসা মুনিৰ গোটেই শিষ্যগণক বা মুনিক হেৰি কৰিছিলে, পেট পূৰাব পাৰিছিলে। সেইকাৰণে সেইদিনাৰ পৰা এইটো অক্ষয় তৃতীয়া হিচাপে পালন কৰা হয়। অক্ষয় য'ত ক্ষয় হোৱা নাছিলে, তেনেকুৱা কিছুমান কাহিনী আছে। যেনেকৈ আজিৰ দিনটোত বিষ্ণুৱে পৰশুৰাম ৰূপত জন্ম হৈছিলে, তেনেকৈ কোৱা হয়। বিভিন্ন আছে ইয়াত বিধি আছে, পূজাৰ বিধি আছে। ধন্যবাদ।